হিতেন্দ্ৰান গোচৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এজন ব্যক্তিৰ এই গাড়ীৰ এক্সিডেণ্টৰ বাবে মৃত্যুমুখত পৰিছিল। অতি দুৰ্ভাগ্যজনক ঘটনা। মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই গোচৰটোত বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছিলে। আৰক্ষীয়ে যেতিয়া গোচৰটো ৰুজু কৰিছিলে তাত প্ৰধানতঃ বৰ্তমানৰ যিখন BNS ভাৰতীয় ন্যায়িক সংহিতা 105 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। গোচৰটোত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু সেই চাৰ্জশ্বিটৰ প্ৰতিলিপি আজি প্ৰচিডিউৰেলি আহি মহামান্য ছেছন আদালতত দাখিল কৰা হৈছিলে। আজি জামিনৰ বাবে আবেদনো কৰা হৈছিলে। আমাৰ যুক্তি প্ৰদৰ্শন কৰা গৈছিলে যে বিভিন্ন এনেধৰণৰ গোচৰ যি হিতেন্দ্ৰান গোচৰ, এই গোচৰবিলাকত 1061 ধাৰাটো সন্নিৱিষ্ট কৰা হয়। 106 যিটো ধাৰা, সেই ধাৰাটো হৈছে যদি ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভ কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যু ঘটোৱা হয়, সেই যিখন গাড়ীৰে মৃত্যু ঘটোৱা হয় তাৰ চালকজন যদি আৰক্ষী বা মেজিষ্ট্ৰেটক খবৰ নিদি যি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সেইটো যদি কালপেবল হোমিচাইড নহয়, তেতিয়াহ'লে এই 1062 ধাৰাটোত তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব লাগে। অৰ্থাৎ 1062 ষ্টিল নট ইন অপাৰেশ্যন, অৰ্থাৎ 1061 ধাৰাটো প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়াও লাগু হৈ আছে। 106ত কি হৈছে, কোনোবাই ৰেছ এণ্ড নেগলিজেণ্ট এক্টৰ জৰিয়তে যদি কাৰোবাৰ অপমৃত্যু ঘটায়, এই গোচৰটো কিন্তু অপমৃত্যু ঘটোৱাৰে 105 ধাৰাতকৈ আমাৰ মতেৰে মানে ডিফেন্সৰ মতেৰে প্ৰযোজ্য যিটো ধাৰা প্ৰয়োগ কৰিব লাগিছিলে সেইটো আছিলে 1061 ওপৰ ধাৰাটো। কিন্তু এই মহিলাগৰাকীক নামটো কি আছিলে, নন্দিনী কাশ্যপ, যাক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে, এজাহাৰত কিন্তু লিপিবদ্ধ আকাৰত আছিলে তেখেত সুৰাসত্ৰ বা সুৰামত অৱস্থাত আছিলে। কিন্তু ফৰৱাৰ্ডিং ৰিপৰ্ট 47-48ৰ যিবিলাক নটিচ আৰু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰিছে, আজি বেইলৰ হুকুমতো এইটো লিপিবদ্ধ আকাৰত আছে যে মহিলাগৰাকী যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ আছিল, তেনেধৰণৰ কোনো ভাষ্য আৰক্ষীয়ে প্ৰদান কৰিব পৰা নাই বা কোনো সাক্ষীবাদীও সেই সন্দৰ্ভত নাই। সেয়েহে আমি যুক্তি প্ৰদৰ্শন কৰিছিলো যে 105 যিটো ধাৰা সন্নিৱিষ্ট কৰিছে সেইটো কৰাটো সমীচীন নহয়। আদালতে কিন্তু সেইবিলাক দিশ এই বৰ্তমানে বিবেচনা নকৰি একমাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰু যিহেতু তেখেত এগৰাকী মহিলা আৰু তাতোকৈ ডাঙৰ কথা তেখেতৰ ফ্লাইট ৰিস্ক নাই, তেখেতক জামিনত মুকলি কৰি দিয়ে 50,000 টকাৰ দুজন জামিনদাৰ কণ্ডিশ্যন বান্ধি দিছে যে তেখেতে প্ৰতিটো ডেটত, কাৰণ যিহেতু চাৰ্জশ্বিট দাখিল হৈছে ট্ৰাইলৰ সময়ত প্ৰতিটো ডেটতে হাজিৰ হ'ব লাগিব। তেখেতৰ যদি পাছপৰ্ট আছে সেইটো আদালতত জমা দিব লাগিব আৰু লগতে এইটো স্পষ্টভাৱে হুকুমত লিপিবদ্ধ আকাৰত দিছে মহামান্য ছেছন আদালতে যে তেওঁ কোনো উইটনেছকে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব। আজি জামিনৰ হুকুম হৈছে দুজন জামিনদাৰৰ বিনিময়ত 50,000 টকাকৈ যদি পৰিয়ালবৰ্গই জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰে আদালতত আৰু তাক যদি গ্ৰাহ্য কৰা হয়, নিশ্চিতভাৱে নন্দিনী কাশ্যপ যদি গ্ৰাহ্য হয় জামিননামা, তেওঁ মুকলি আকাশ হোটেললৈ ওলাই আহিব পাৰিব। ইমানেই, ধন্যবাদ।